দয়া ও দয়া এই ল'ৰাটো যে এতিয়াও টোপনিৰ পৰা উঠাই নাই এইটো আজি কি গোটেই দিনটো শুয়ে থাকিব নেকি হেৰা আপুনিনো ল'ৰাটোক পুৱাই পুৱাই কি ইমান বৰ বকি আছে হে এৰা তোমাৰনো হে ল'ৰাটোৰ ওপৰত ওকালতি কৰাৰ বাহিৰে তোমাৰনো কিনো কাম আছে হে ৰ'বা ময়ে মাতি দিছোঁ বাবা বাবা ও উঠছোন ৰাতিপুৱা নহয় চাহ পাতি চোৱা ঠিক আছে মা তুমি যোৱাচোন হ্যাঁ। গৈ আছো আজি ৰাতি সপোনত মই কাক দেখিছো জানো কাক দেখিছিলা নো ৰিয়া ওইটো সঁচা আৰু আজি মই তাক মোৰ মনৰ কথা সকলোবোৰ কৈ দিম বুলি ভাবিছো অকলে পাৰিবা জানো এই মোৰ লগত থাকিব নহয় কোনো হয় সি থাকিলে মই ভাবো আই এম ছেফ সিদিনা সেই ৰাক্ষসৰ মানুহবোৰৰ পৰা মই কেনেকৈ উদ্ধাৰ কৰিলে দেখা নাই জানো কি হলো তোর মা মোৰ টাইম হৈছে দেই মই ৰেডি হওঁগৈ সাৱধানে যাবা দে বাবা মই সেই মৰমীহঁতৰ ঘৰৰ পৰা আহো এই শুনাচোন শুনা এই কি কৰি ইমান ফুচফুচনি হে মাক পুতেকৰ হেৰি সেই ল'ৰাটো বোলে সেই বিবেকানন্দৰ ছোৱালীজনীক ভাল পায় আজি হেনো প্ৰপ'জ কৰিব ইমান ফূৰ্তি আপুনিও জানো মোক স্কুলত দেখিয়েই প্ৰেমৰ প্ৰস্তাৱ দিয়া নাছিল জানো হেই এইজনীও আকৌ কিহে ডেকা ল'ৰা হে আজি ইমান স্মাৰ্ট যেন লাগিছে হে কিবা আছে নেকি হে দেউতা হেল্ল'
ঐ আহ ৰাস্তাত মই ৰখি আছোঁ সোনকালে আকৌ ঐ মই যে তোক কৈছিলোঁ কিবা এটা কাম আছিল বুলি কি বা কাম আজি ইমান হেমচাম হৈ আহিছে যে কিবা পাৰ্চনেল কাম নেকি তাৰমানে সেই যে প্ৰিয়া যে তাক মানে আজি তাৰ মানে ঠিক আছে মই আছোঁ ন সিহঁতে সৌ পথাৰত ফুৰিবলৈ যায় তাতে আছে চাগে চলো ইয়াৰ প্ৰিয়া এইফালে শুনচোন মই আকৌ তোৰ কথা কিয় সেই নালাগে তই কমচা ঘোষ ময়ে কওঁ তাৰমানে প্ৰিয়া তোমাৰ লগত মোৰ লগত কথা আছে কি কথা মচোন তাতে অলপ বহো কিনো গীত গাই কৰি যাৰ কোমলত সপোনি চুকাই তেজে তেজে মোৰ বাসনা মানে প্ৰিয়া মই তোমাক বহুত দিনৰ পৰা ক'ব বিচাৰি আছোঁ মানে মই তোমাক ভাল পাওঁ আই লাভ ইউ সুখ বিলাবলে দুখ মুচিবলে এটি হাঁহি জানো পাই বজাৰত মন আঁকিবলে মন যাচিবলে অনুভূতি জানো পাই দোকানত মন ভিতৰত মন গভীৰত উন্মন কেনিবি অপিলা তুমি তেজ মঙহৰ শৰীৰত কিদৰে ৰলা থিতাপি কাগজৰ কবিতাবোৰে কিদৰেনো মন পঢ়ে কিদৰে আখৰে মন বিবেকানন্দ বিবেকানন্দ বোলো ঘৰত আছনে বিবেকানন্দ কোন মইহে কালি চৰণ দেখোন বাপৰে বাপ তুমি ইমান দিনৰ মূৰত মই ধুমকেতু দেখা নিচিনা পালোঁ একেবাৰে এনেইতো সময়ে নাপাওঁ ইমান দিনৰ মূৰত আহিছে হেৰি ক'তনো তুমি হ'ব দে পানীকে লৈ আছোন আপোনাৰ খবৰ ভালনে আছো ভালে আছো দিয়া এই ঈশ্বৰৰ আশীৰ্বাদত আছো ভালে আছো দিয়া পানী হ'ব দে খোৱা চোৱা পানীখিনি অলপ সতেজ হৈ লোৱা মই মানে এই ঘৰৰ ফুলখিনিকে চাফা কৰি আছিলোঁ ঠিকে আছে পিছে কোৱাচোন বাৰু
আপোনাৰ ছোৱালীক দেখা নাই যে ক'তনো তাই ছোৱালীনো কি কবি ক'ৰবাত ওলাই গ'ল হয় নেকি ঘৰত কাম বন নাই মাকে সকলো কৰে এই ছোৱালীৰ বিষয়ে মই অলপ ক'ব আহিছিলোঁ ছোৱালীৰ বিষয়ে অঁ ছোৱালীৰ বিষয়ে ছোৱালীৰ বিষয়ে আপুনি আকৌ কি ক'ব আছে শুনক মই বজাৰৰ পৰা আহি থাকোঁতে আপোনাৰ ছোৱালী আৰু আমাৰ গাঁৱৰে এটা ল'ৰাটোকো মই চিনি নাপালোঁ কিন্তু সৌ দলনি পথাৰৰ মাজত দেখিলোঁ দুয়োৰে মাজত কিবা বেলেগ ধৰণৰ সম্পৰ্ক এইবিলাক আনি দেখা হ'লে কিন্তু বৰ বেয়া কথা হ'ব দেই কি ক'ব আহিছে অঁ যিটো সঁচা মই সেইটোকে কৈছোঁ খং নকৰিব বহক মই ভাবিছোঁ আপোনাৰ নিশ্চয় কিবা ভাল সকাম আছে আপুনি এইবোৰ ছোৱালীৰ কথা কি কৈ আছে হেৰা আপুনি এইটো কেনেকৈ বেয়া কাম বুলি ভাবিলে আপোনাৰ ছোৱালীক অলপ সতৰ্ক কৰি দিব আহিছোঁ যিহেতু আপোনাৰ ছোৱালী ডাঙৰ হৈছে চোৱা মোৰ ছোৱালী ক'ত গৈছে ক'ত যোৱা নাই কি কৰিছে তাৰ বিষয়ে মইহে জানো নাই 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 এইটো আপোনাৰ বেয়া কথা হৈছে ছোৱালী যিহেতু ডাঙৰ হৈছে অলপ খা খবৰ কৰিব লাগে কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব দেই নাই নাই কালি তোমাক আকৌ কিয় বেয়া পাম কিবা এটা ক'বলৈ আহিছে এইটোতো ভালেই কথা আপোনাৰ ভালৰ কাৰণে আহিছে তাতে এনেই বহুদিনো হোৱাও নাই কিন্তু ভাবিলোঁ আহিলোঁ যেতিয়া কথাটো কৰিয়ে যাওঁ কথাটো কিমান দূৰ সত্য সেইটোহে আচল কথা ঠিক আছে আপুনি যেতিয়া নিজে দেখিব তেতিয়া প্ৰমাণটো পাই যাব পিছে মোৰ ঘৰত বহুত কাম আছে এতিয়া মই আহোঁ দেই যাবা ৰ'বা তোমাক মই নাৰাখোঁ তুমিতো যাবাই বহুত দিনৰ মূৰত আহিছা হয় অকণমান লগ পাইছোঁ তুমি অকণমান আলোচনা কৰোঁ দিয়া পিছে পৰে আৰু আহিব লাগিব আজি ৰ'দটো অকণমান বেছিকৈ দিছে গতিকে ভাবিছোঁ ৰ'দটো বেছিকৈ গাত নলগাৰ আগতে ঘৰত গৈ পেলাই ভাল বাৰু তুমি সঁচাকৈ ছোৱালীজনীক তুমি দেখিছিলা নে কাৰোবাৰ মুখত শুনিহে তুমি ক'ব নাই 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 মই নিজ চকুৰেই দেখিছোঁ ছোৱালীজনী আৰু আপোনাৰ ছোৱালীক জানো মই চিনি নাপাম এই ল'ৰাটোহে কোন মই সেইটো চিনি পোৱা নাই এইটো অলপ খোজ খবৰ কৰিব ল'ৰাটোকো ঠিক আছে বাৰু অঁ হ'ব দে তেতিয়াহ'লে মই আহিব পাৰোঁ মোৰ কিন্তু বিশ্বাস হোৱা নাই আহিব আপুনি বাৰু চাওঁ হ'ব দেচোন। দে ভাল। মই আহোঁ যাবৰ হ'লেই নে অঁ যাওঁৱেই বাৰু বেয়া চেয়া নাপাবি আকৌ দেই আপুনি কোৱাৰ কাৰণে বেয়া নাপাব ঠিক হয় মই তাৰমানে এটা সিদ্ধান্ত লৈছোঁ তই বা কি কওঁ কি বা সিদ্ধান্ত কচোন দুৰ্গা পূজাৰ দক্ষিণীৰ দিনা তাৰমানে মই প্ৰিয়াক কোনোৱে লৈ যাম বুলি ভাবিছোঁ কিন্তু কিয় এতিয়া আহিব আমাৰ প্ৰেমৰ কথা কোনোবাই প্ৰিয়াক যাক বৰ বেয়াকৈ লগাইছে অ' হয় নেকি তই মোক সহায় কৰিবি ন আছোঁ ভাই মইতো তোমাক সহায় কৰিমেই না ঠিক আছে ব'ল প্ৰিয়া অ' প্ৰিয়া তুমি ক'ত আছা অঁ ইয়াত দেখোন কোনোৱেই নাই আমি আছোঁ বে তহঁতে মোক কিয় এনেকুৱা কৰিছে বল বল ইয়াক পানীত পেলাই দিওঁ